গুপ্ত ৰোগৰ বিজ্ঞাপন দিয়াসকলৰ বাবে এটা ভাল খবৰ আছে। দিছপুৰত মুকলি কৰা হ'ল এখন নতুন উৰণীয়া সেতু। আটাৰ বাল্টি এটা দি এতিয়া ল'ৰাহঁতক পঠাই দিয়ক। যিমান সোনকালে হয় এই ব্ৰিজখন আমি লেতেৰা কৰিব লাগে। হয়, অকল গুৱাহাটী বুলিয়ে নহয়, অসমৰ প্ৰতিখন নগৰ চহৰৰ সৌন্দৰ্য নষ্ট কৰাত মূল অৰিহণা যোগোৱা প্ৰতিষ্ঠানকেইটা হৈছে 1. গুপ্ত ৰোগৰ বিজ্ঞাপন দিয়া লোকসকল, 2. টুলেট ছাৰ্ভিচ প্ৰভাইড কৰাসকল, 3. পাৰ্ট টাইম জব প্ৰভাইড কৰাসকল আৰু 4. PGৰ বিজ্ঞাপন দিয়াসকল। কোনো এখন নগৰ চহৰৰ সৌন্দৰ্য নষ্ট কৰা তেওঁলোকৰ যেন এখন অঘোষিত প্ৰতিযোগিতাহে চলে। PGৰ পোষ্টাৰসমূহ ফালি টুলেট ছাৰ্ভিচৰ পোষ্টাৰ লগাব, টুলেট ছাৰ্ভিচৰ পোষ্টাৰসমূহ ফালি পাৰ্ট টাইম জব প্ৰভাইড কৰাসকলে পোষ্টাৰ লগাব আৰু পাৰ্ট টাইম জব প্ৰভাইড কৰাসকলৰ পোষ্টাৰ ফালি গুপ্ত ৰোগৰ বিজ্ঞাপন দিয়াৰ পোষ্টাৰসমূহ লগায়। ইমান সুন্দৰকৈ তলে ওপৰে ৰং কৰি ব্ৰিজখন আমাক উপহাৰ দিছে। এই স্থানত ৰৈ মোৰ এনেকুৱা অনুভৱ হৈছে মই যেন দিছপুৰত নহয়, কোনোবা এখন উন্নত চহৰতহে উপস্থিত আছোঁ। গণেশগুৰিৰ নতুন ব্ৰিজখন মুকলি কৰাৰ দিনাও মোৰ ঠিক তেনে এটাই অনুভৱ হৈছিল, কিন্তু মাত্ৰ 10 দিনৰ ভিতৰতে সেই অনুভৱখিনি ভুল বুলি ভাবিবলৈ মোক বাধ্য কৰালে। ৰ'ব, আগতে আমি গণেশগুৰি ব্ৰিজখনৰ বৰ্তমানৰ পৰিৱেশটো এবাৰ চাই লওঁ, তাৰ পাছত আমি এই বিষয়ে কথা পাতিম। এইখন হৈছে গণেশগুৰিৰ নতুন উৰণীয়া সেতু। দিছপুৰ উৰণীয়া সেতুখনৰ দৰে এই সেতুখনো এদিন তলে ওপৰে সুন্দৰকৈ ৰং কৰি আমাক উপহাৰ দিছিল। চহৰখনক ভাল পোৱা দুজনমান চিত্ৰশিল্পীয়ে ইয়াত দুখনমান চিত্ৰও অংকন কৰিলে, কিন্তু এই চিত্ৰসমূহৰ বৰ্তমানৰ অৱস্থা চাওক। প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ শিকিও মই আপেল এটা নিখুঁতকৈ আঁকিব নোৱাৰিলোঁ। আজি যদি মোক কোটি টকাও দিয়ে, তথাপি এইখন ছবি মই আঁকিব নোৱাৰোঁ। হয়তো ইয়াত পোষ্টাৰ লগোৱা লোকসকলেও নোৱাৰে। এই সুন্দৰ ফটোখনৰ ওপৰত ব্ৰাছেৰে আটাখিনি লগাওঁতে এবাৰো বাৰু তেওঁলোকৰ বেয়া নালাগিলনে? আহক আমি গোটেই পৰিৱেশটো এবাৰ চাই লওঁ। এসময়ত ইয়াত এখন ছবি আছিল, কিন্তু সেই চিত্ৰশিল্পীজনে হয়তো ছবিখন খুব সুন্দৰকৈ অংকন কৰিব নোৱাৰিলে, যাৰ কাৰণে এই বিশেষ একাডেমীখনে এখন ডাঙৰ পোষ্টাৰ আঁৰি সেই ছবিখন ঢাকি দিলে। সেই একেই দৃশ্য আমি সেই তৃতীয় খুঁটাটোৰ ক্ষেত্ৰতো দেখা পাওঁ। তাতো এখন ছবি আছিল, কিন্তু সেই ছবিখনো এখন ডাঙৰ পোষ্টাৰেৰে ঢাকি দিয়া হৈছে। এই ছবিসমূহ কোনে অংকন কৰিছে মই নাজানো। অমূল্য অসমৰ কোনো শুভাকাংক্ষীয়ে যদি এই শিল্পীসকলক চিনি পায়, তেনেহ'লে অনুগ্ৰহ কৰি তেওঁলোকক এটা কথা জনাব যে তেওঁলোকে টকা আৰু সময় খৰচ কৰি এনেদৰেই ৰাজহুৱা স্থানত দ্বিতীয়বাৰ আৰু কোনো ছবি অংকন নকৰে। কাৰণ এইখন অসম হয়, ইয়াত সম্পদ এটাৰ সৌন্দৰ্য প্ৰেছৰ পৰা পোষ্টাৰখিনি ওলাই অহালৈকেহে থাকে। বৰ বেছি দীঘলীয়া নকৰোঁ, মূল কথালৈ আহোঁ। আমি ক'ব বিচৰা নাই যে পোষ্টাৰ নলগাব, পোষ্টাৰ লগাওক। এনেকুৱা স্থানত লগাওক য'ত লগালেও চহৰখনৰ সৌন্দৰ্য নষ্ট নহয়। ব্যৱসায় এটা সম্প্ৰসাৰণ কৰিবৰ বাবে আমি বিজ্ঞাপন প্ৰচাৰ কৰিবই লাগিব। PG বা টুলেট ছাৰ্ভিচ প্ৰভাইডাৰ এজনে নিশ্চয়কৈ এখন ডাঙৰ হৰ্ডিং লগাব নোৱাৰে। একেদৰে কোনো সৰু ৰেষ্টুৰেণ্ট এখনেও টেলিভিশ্যনত গৈ বিজ্ঞাপন দিব নোৱাৰে। তেনেহ'লে কি কৰিব? এটা উপায় দিছোঁ আপোনালোকক। আপোনালোকে কিছুমান ডাষ্টবিন কিনক। আজিকালি ইমান ডাঙৰ ডাষ্টবিন এটা 400-500 টকাত পাই যায়। সেই ডাষ্টবিনসমূহত আপোনালোকৰ বিজ্ঞাপনবোৰ লিখক। ৰাতি মনে মনে আহি এনেকৈ পোষ্টাৰ লগোৱাতকৈ দিনত গড়বেৰে গৈ কোনোবা এটা ৰাজহুৱা স্থান, ধৰক সেই পাব্লিক টয়লেটটোৰ সন্মুখত, সেই খুঁটাটোৰ কাষত বা মন্দিৰ, মছজিদ বা ৰাজহুৱা স্থানত আপোনালোকে গৈ সেইসমূহ থৈ আহক। আপোনালোকৰ বিজ্ঞাপনসমূহো প্ৰচাৰ হ'ব আৰু চহৰখনৰ সৌন্দৰ্য বৃদ্ধিটো আপোনালোকৰ এক অৰিহণা থাকিব। এই পোষ্টাৰবোৰ হয়তো দুদিনতে ফাটিব, কিন্তু ডাষ্টবিনটো বছৰ বছৰ ধৰি থাকিব। আপোনালোকৰ এই পোষ্টাৰবোৰ দেখি আজি হয়তো বহু লোকে আপোনালোকক সমালোচনা কৰিছে, কিন্তু আপোনালোকে যদি ডাষ্টবিন দিয়ে, এদিন সেইখিনি লোকেই আপোনালোকক প্ৰশংসা কৰিব। কাৰণ ভাল কামত সন্মান কৰা লোক এইখন গুৱাহাটীতে লাখৰ ঘৰত আছে। আৰু এটা কথা, গুৱাহাটী পৌৰ নিগম কিন্তু আগতকৈ যথেষ্ট সক্ৰিয় হৈছে। ৰাতিক দিন কৰি তেওঁলোকে এতিয়া মহানগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত ব্যস্ত। এই পোষ্টাৰসমূহততো আপোনালোকৰ ফোন নম্বৰ আৰু এড্ৰেছ আছেই। গুৱাহাটীখনৰ সৌন্দৰ্য নষ্ট কৰিছে বুলি আপোনালোকৰ ওপৰত যদি কিবা ব্যৱস্থা গ্ৰহণ কৰে, নতুন উৰণীয়া সেতুখনত পোষ্টাৰ লগোৱাৰ আগতে এইখিনি কথা এবাৰ ভাবিব।